जनायनि नै नं श्रीरामपुरिया गुदि फरायसालियाव साननैनि गाब गोनां हाबाफारिजों खुंफुंदों सनाथि मायथाइ फालिथाय। धेमाजि जिल्लानि जनाय महकुमानि सिङाव थानाय नै नं श्रीरामपुरिया गुदि फरायसालिया सनाथि मायथाइ फालिथायनि दिनै गिबि सानाव फरायसाफोरा मिसिं मेथाइ रोजाबो। 1972 मायथाइयाव गायसनजानाय नै नं श्रीरामपुरिया गुदि फरायसालिनि सनाथि मायथाइ फालिथायखौ साननैनि हाबाफारिजों खुंफुंनाय जायो। थामहिनबा गाबोन 30 डिसेम्बराव जोबहैगोन। दिनै जागायजेननाय साननि हाबाफारि बायदियै गाहाय फोरोंगिरि उमेदर पेगुआ फरायसालिनि सनाथि मायथाइ फालिथायनि गाहाय हाबग्रा दरखंखौ बेखेवनानै होदों। नमस्कार আমাৰ সাংবাদিক বন্ধুসকললৈ আজি আমি ইয়াতে দুদিনীয়া কাৰ্যসূচীৰে গৌৰৱ উজ্জ্বল আমি সোণালী জয়ন্তী উদযাপন কৰিছোঁ 2 নং শ্ৰীৰামপুৰীয়া প্ৰাথমিক বিদ্যালয়খন। আৰু ইয়াতে আমি আজি প্ৰথম কাৰ্যসূচী ৰাতিপুৱা 6 বজাৰ পৰা আমি চাফাই অভিযান, তাৰপিছত বৃক্ষৰোপণ, তাৰপিছত আজি দুৱাৰ মুকলি এনেকুৱা বিভিন্ন আমি কাৰ্যসূচী এতিয়ালৈকে হৈ গৈছে। আৰু ইয়াৰ পিছতে এতিয়া আমাৰ আছে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সমাৰোহ। আৰু ইয়াতে নিজকে মই সেইকাৰণে বেছি আনন্দিত বা গৌৰৱান্বিত কৰিছোঁ। মই প্ৰাক্তন ছাত্ৰ হিচাপে এইখন বিদ্যালয়ৰ পৰা মই ওলাই আহিছোঁ। আৰু এতিয়া আমি 50 বছৰীয়া যিটো গৌৰৱ উজ্জ্বল সোণালী জয়ন্তী কাৰ্যসূচী, এই কাৰ্যসূচীত মই নিজে আকৌ পুনৰ ইয়াতে সভাপতিৰ উদযাপন কমিটিৰ মই সভাপতিৰ দায়িত্বভাৰ লৈছোঁ। আৰু ইয়াতে আমাক সকলো পাৰৰ পৰা সহায় সহযোগ কৰিছে আমাৰ স্থানীয় আমাৰ TMPK MNK আমাৰ যিখিনি ছাত্ৰ সংগঠন আছে। খুব আনন্দ পাইছোঁ। আৰু ইয়াৰ পৰা আমি ৰাইজক আহ্বান জনাব খুজিছোঁ এই বিদ্যালয়খনৰ পৰা যাতে ভৱিষ্যতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাল এটা গুণগত শিক্ষাৰে মানদণ্ডৰে আমি ছাত্ৰ ছাত্ৰী আমি উলিয়াই দিব পাৰোঁ। সেইটোৱে আমাৰ এই সোণালী জয়ন্তীৰ মেছেজ।